হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল দ্য ইনফ'জ্ঞান। স্বাগতম জনাইছোঁ বহুত। আজি আমি আলোচনা কৰিম যি অসম টেট হ'বলগীয়া আছে তাৰ CDPৰ প্ৰথমটো চেপ্টাৰ, আৰু চেপ্টাৰৰ নামটো হ'ল শিশুৰ বিকাশ আৰু শিশুৰ বিকাশৰ প্ৰভাৱিত কৰা কাৰক, কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ফেক্টৰ ইনফ্লুৱেঞ্চিং ডেভেলপমেণ্ট। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আমি জানি ল'ম যে বিকাশ আৰু বৃদ্ধি এই দুটাৰ মাজত কি পাৰ্থক্য আছে, নে বিকাশ আৰু বৃদ্ধি একে বস্তু, যাক ইংৰাজীত গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট বুলি কোৱা হয়। আচলতে আমি যদি চাব যাওঁ, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট দুইটা বস্তু পাৰস্পৰিক হয়, কিন্তু দুটা বস্তু বেলেগ বেলেগ হয়। শিশুৰ বিকাশ আৰু বৃদ্ধি দুইটা শব্দ এটা আনটোৰ পাৰিপৰিক হিচাপে ব্যৱহাৰ হ'লেও দুইটা শব্দ ব্যাখ্যাগত দিশৰ পৰা পৃথক। বৃদ্ধি শব্দটোৰ জৰিয়তে শিশুৰ শাৰীৰিক বৃদ্ধি দিশৰ কথা কয়, যেনে শিশুৰ উচ্চতা, ওজন, দাঁতৰ গঠন, চুলিৰ গঠন, ভিতৰৰ অংগ প্ৰত্যংগৰ বাৰণ আদিৰ কথাও কোৱা হয়। যেনেকৈ আমি সৰুৰ পৰাই ডাঙৰ দীঘল হৈছোঁ তেতিয়া কি হৈছে, লাহে লাহে আমাৰ হাত ভৰিবোৰৰ বৃদ্ধি হৈছে, চুলিৰ বৃদ্ধি হৈছে, তাৰপিছত আমি ডাঙৰ দীঘল হৈছোঁ, ওখ হৈছোঁ, আমাৰ ওজন বাঢ়িছে। তেনেকুৱা ধৰণৰ পৰিৱৰ্তনবোৰক কি বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয়। দিছ কাইণ্ড অফ চেঞ্জেছ আৰ ন'ন এজ গ্ৰ'থ। বৃদ্ধি শব্দটো শাৰীৰিক অৱয়ৱৰ লগত জড়িত হোৱাৰ বাবে ইয়াক আমি জুখিব পাৰোঁ। আৰু এটা কথা আপুনি মনত ৰাখিব যে আমাৰ শৰীৰত আমাৰ যি বৃদ্ধি হয় তাক আমি জুখিব পাৰোঁ আৰু এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ, কিন্তু যি বিকাশ হ'ব, ডেভেলপমেণ্ট হ'ব, তাক অকল এক্সপিৰিয়েঞ্চহে কৰিব পাৰোঁ, তাক আমি নিজৰ চকুৰে দেখিব নোৱাৰোঁ। যেনেকৈ বিকাশ শব্দটোৰ শিশুৰ গুণগত দিশৰ বাৰণ প্ৰক্ৰিয়াৰ কথা বুজায়, যেনে বুজন ক্ষমতা, কোনো এটা কাম কৰাৰ দক্ষতা আদি। যিকোনো কথা আমি যেতিয়া বুজিবলৈ ধৰোঁ তাক বিকাশ বুলি কোৱা হয়। আমি পঢ়িবলৈ ধৰোঁ, আমাৰ ব্ৰেইনটো পঢ়াৰ ক্ষমতা একুৱায়াৰ কৰে, ডেভেলপ কৰে, তাক বিকাশ বুলি কোৱা হয়। আৰু এটা কথা হ'ল যে বিকাশ এক বিৰামহীন প্ৰক্ৰিয়া, ই নিৰবিচ্ছিন্নভাৱে চলি থাকে, মানে জন্মৰ পৰা মৃত্যুলৈ বিকাশ হৈয়ে থাকে। তাৰপিছত আমি চাম বিকাশৰ মূল নীতি, মানে বিকাশৰ কিছুমান নীতি আছে যি আমি পঢ়িব লাগিব আৰু জানিব লাগিব, সেয়া খুবেই ইম্পৰ্টেণ্ট। তো বিকাশৰ মূল নীতিকেইটা কি হ'ল, বিকাশ এক অবিৰত প্ৰক্ৰিয়া। অবিৰত মানে যি বস্তু ৰৈ নাযায়, কেতিয়াও ষ্টপ নহয়। ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। জন্মৰ পৰা মৃত্যু অৱধি বিকাশ চলিয়ে থাকে। শিশু অৱস্থাত হোৱা দৈহিক পৰিৱৰ্তন আমাৰ চকুত পৰে, ঠিক তেনেদৰে ব্যৱহাৰগত পৰিৱৰ্তনো আমাৰ চকুত পৰে। বয়স বঢ়াৰ লগে লগে বিকাশৰ প্ৰক্ৰিয়া চকুত লগা নহ'লেও ই কিন্তু বন্ধ হৈ নাযায়, ই মৃত্যু পৰ্যন্ত চলি থাকে। আৰু মন কৰিবলগীয়া কথা যে প্ৰাৰম্ভিক অৱস্থাত এটি শিশুৰ কিদৰে বিকাশ হৈছে সেয়ে আকৌ ভৱিষ্যতৰ বিকাশৰ নীতি নিৰ্ণয় কৰে। তাৰপিছত ছেকেণ্ড পইণ্টটো হ'ল বিকাশ অনুক্ৰমিক, তাৰমানে ডেভেলপমেণ্ট ইজ ছিকুৱেঞ্চিয়েল, তাৰমানে ই এটা ছিকুৱেঞ্চত হয়। যেনে আমি প্ৰকৃতিলৈ লক্ষ্য কৰিলে দেখা পাওঁ, প্ৰতিটো জীৱই এক নিৰ্দিষ্ট ধাৰা বা এক ক্ৰম অনুসৰি বিকাশ হয়। মানুহৰ ক্ষেত্ৰতো একে কথা খাটে। মানুহৰ বিকাশৰ ধাৰক আমি ক্ৰম অনুসৰি ভাগ কৰিব পাৰোঁ। প্ৰতিটো ভাগ বা স্তৰকে শিশু পিছৰ স্তৰলৈ আগবাঢ়ি যোৱাত সহায় কৰে। উদাহৰণস্বৰূপে, ফৰ এক্সাম্পল, শিশুৱে থিয় হ'বলৈ শিকাৰ আগত বহিবলৈ শিকে। এনেকুৱাতো নহয় যে কোনোবা শিশু আগতে থিয় হৈছে পিছত বহিব শিকিছে, নেভাৰ, এনেকুৱা কেতিয়াও নহয়। তো ই এটা ক্ৰম, মানে এটা ছিকুৱেঞ্চত কোন শিশুৱে আগতে কি কৰিব, প্ৰথমে বহিবলৈ শিকিব, তাৰপিছতহে থিয় হ'বলৈ শিকিব। আকৌ প্ৰথমে বৃত্তাকৃতিৰ বস্তুহে আঁকিব পাৰিব, তাৰপিছত বৰ্গ আকৃতিৰ বস্তু বুজি পাবলৈ আৰু আঁকিবলৈ শিকে। তাৰমানে কি হ'ব, প্ৰথমতে চাৰ্কল, যেনেকৈ গোল মানে বৃত্ত আঁকিব শিকে আগতে শিশুৱে, তাৰপিছতে কি কৰে, তাৰপিছত যিবোৰ বৰ্গাকৃতি আছে, বৰ্গ আছে, তেনেকুৱা বস্তুবোৰ বুজিবলৈ ধৰে আৰু আঁকিবলৈ শিকে। এই বিকাশৰ গতি সকলোৰে কাৰণে পৃথক পৃথক হ'ব পাৰে, কিন্তু বিকাশৰ ক্ৰম সকলোৰে ক্ষেত্ৰতে একে, মানে এটা ছিকুৱেঞ্চতে গ্ৰ'থ হ'ব। প্ৰথমতে কি কৰে, শিশুৱে আগতে মা, দেউতা, ককা, আইতা এইবোৰ মাত মাতিব শিকে, তাৰপিছতহে বেলেগ কথা ক'ব পাৰে। এনেকুৱা নহয় যে আগতে বেলেগ বেলেগ কথা শিকে তাৰপিছত মা দেউতা শিকে। সকলো শিশুৱে আগতে কি কৰে, মা দেউতা এইবোৰক মাতা শিকে, তাৰপিছতহে অন্য কথা ক'ব পৰা হয়।
সেইকাৰণে ইয়াক বিকাশক অনুক্ৰমিক বুলিও কোৱা হয়। এই এটা মূল নীতি ডেভেলপমেণ্ট ইজ ছিকুৱেঞ্চিয়েল। তাৰপিছত হ'ল বিকাশৰ গতি সাৰ্বজনীনতাৰ পৰা সুনিৰ্দিষ্টলৈ। তো বলক আমি বুজি পাওঁ 3 নম্বৰ পইণ্টটো কি। শিশুৰ বিকাশৰ ধাৰাক্ৰমলৈ লক্ষ্য কৰিলে দেখা যায় যে সাৰ্বজনীনতাৰ পৰা সুনিৰ্দিষ্ট হয়, কিয়নো কেঁচুৱা এটাৰ প্ৰাণৱন্ত চঞ্চলতাৰ ধীৰে ধীৰে শিশুটো নিৰ্দিষ্ট মানসিক অৱস্থা, খং, ফূৰ্তি, ভয় আদি প্ৰকাশ কৰে। একেদৰে শিশুৱে যেতিয়া কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া একেটা শব্দ খোৱা বস্তু বা আন কাৰোবাক দেখুৱাবলৈ ব্যৱহাৰ কৰে, কিন্তু লাহে লাহে নিৰ্দিষ্ট বস্তুৰ প্ৰতি নিৰ্দিষ্ট শব্দ ব্যৱহাৰ কৰিবলৈ শিকি যায়। বুজি পাইছেনে? তাৰপিছত আমি আহোঁ বিকাশৰ হাৰ পৃথক হয়। সকলো শিশুৰ বিকাশ আকৌ এইটো পইণ্ট আৰু 2 নম্বৰ পইণ্টৰ লগত কনফিউজ নহ'ব, অনুক্ৰমিক আৰু পৃথক পৃথক। তাৰমানে অনুক্ৰমিকটো হ'ল ছিকুৱেঞ্চ, লাহে লাহে শিকিব। বিকাশৰ হাৰ পৃথক পৃথক হ'লে কিছুমানে সোনকালে শিকি ল'ব আৰু কিছুমান শিশুৱে কি কৰিব, হয়তো দেৰিকৈ শিকিব। সেই বস্তুটোৱে 4 নম্বৰ পইণ্টত দিয়া আছে। শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ এক অবিৰত প্ৰক্ৰিয়া যদিও বিকাশৰ হাৰ ব্যক্তি বিশেষে পৃথক পৃথক হয়। ল'ৰা আৰু ছোৱালী বিকাশৰ হাৰ পৃথক হোৱা দেখা যায়। কেৱল ব্যক্তি বিশেষে নহয়, একোজন ব্যক্তিৰ ক্ষেত্ৰত হ'লেও দেখা যায়। ক্ষেত্ৰে বিশেষে বিকাশৰ হাৰ বেলেগ বেলেগ দেখা যায়। আৰু উদাহৰণস্বৰূপে যদি ক'ব যাওঁ, হৃদপিণ্ড, যকৃত আৰু অন্যান্য অংগসমূহ শিশুৰ অৱস্থাত লাহে লাহে বৃদ্ধি হয়, কিন্তু বয়সন্ধি অৱস্থাত ই অতি দ্ৰুত গতিৰে বাঢ়ে। একেদৰে বাস্তৱসন্মত বস্তুৰ ধাৰণা বা স্মৃতি খুব সোনকালে হয়, আনহাতে বিমূৰ্ত বা নিৰাৱয় বস্তুৰ প্ৰতি ধাৰণা গঠন যথেষ্ট সময় লাগে। বয়স বঢ়াৰ লগে লগে ইয়াক লাভ কৰিব পৰা যায়। তাৰ পিছৰ পইণ্টটো হ'ল বিকাশৰ লক্ষণসমূহ পাৰস্পৰিক সম্বন্ধযুক্ত হয়। বিকাশৰ লক্ষণসমূহ কি হয়? পাৰস্পৰিক সম্বন্ধযুক্ত হয়। এটা আনটোৰ লগত ৰিলেশ্যন, ইণ্টাৰ ৰিলেটেড বুলি কোৱা হয়। এটাই আনটোৰ লগত ইণ্টাৰ ৰিলেটেড থাকে। আহক আমি চাই লওঁ ইণ্টাৰ ৰিলেটেডটো কেনেকুৱা হয়। সাধাৰণতে দেখা যায় যে যিবোৰ শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশৰ হাৰ অতি ক্ষীপ্ৰ তথা গড় হিচাপত সাধাৰণ শিশুতকৈ উচ্চ, তেনে শিশু অন্যান্য ক্ষেত্ৰত সাধাৰণ শিশুতকৈ আগবঢ়া হয়। উদাহৰণস্বৰূপে স্বাস্থ্য সামাজিকৰণৰ তথা অন্যান্য ক্ষেত্ৰত এই বৌদ্ধিক বিকাশৰ শাৰীৰিক বিকাশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। শিশুৰ বিকাশৰ প্ৰতিটো স্তৰতে বিশেষ কিছু লক্ষণ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মই ক'বলৈ গৈ আছোঁ, 1.5 বছৰীয়া এটি শিশুৱে নিজে নিজে খোজকাঢ়িব পাৰে। একেদৰে বয়সন্ধি সময়ছোৱাত আমি শিশুৰ বৌদ্ধিক বিকাশৰ লগত কিছু শাৰীৰিক পৰিৱৰ্তনো দেখা যাওঁ, যেনে গাত নোম গুজে আদি লক্ষণ আমি দেখা পাওঁ। তাৰপিছত হ'ল শিশুৰ ক্ষেত্ৰত স্বকীয় বৈষম্য। এইটো পইণ্টটো চাই লওঁ। শিশুৰ বিকাশৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একে হ'লেও ইয়াৰ হাৰ পৃথক হয়। উদাহৰণস্বৰূপে এটা 5ম শ্ৰেণীৰ ছাত্ৰী এজনী আছে ছাপ'জ, আৰু তেওঁ আন ছাত্ৰী বা ছাত্ৰতকৈ বেছি ওখ হ'ব পাৰে আৰু স্বাস্থ্যৱতীও হ'ব পাৰে। আনহাতে বেলেগ এজনী ছোৱালী বা ল'ৰা আমি যদি ধৰি লওঁ, দেখা যাওঁ যে যোৱা এবছৰ ধৰি দেখিবলৈ একে আছে। তাৰমানে কি, বিকাশৰ এই বৈষম্যৰ মূল কাৰণ হ'ল বংশগতি আৰু পৰিৱেশগত। প্ৰতিটো শিশুৰ বিকাশৰ ক্ষেত্ৰত এক নিজস্ব শৈল্য পৰিলক্ষিত হয়, যিটো কেৱল সেই শিশুৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। এই কথাটো মনত ৰাখিব। তাৰপিছত আমি চাম শিশুৰ বিকাশৰ স্তৰ, ষ্টেজেছ অফ ডেভেলপমেণ্ট, মানে কেনেকৈ ইয়াৰ স্তৰবোৰ ভগোৱা হৈছে। তো কিছুমান কিতাপত আপুনি হয়তো 3টা পাব, কিছুমান কিতাপত 4টা পাব। ইয়াতে মই গোটেইখিনি বস্তু দি দিছোঁ। প্ৰিনেটেল পিৰিয়ড মানে প্ৰসৱ পূৰ্ব, যেতিয়া মাৰ গৰ্ভত থাকে তেতিয়া ইয়াক প্ৰিনেটেল পিৰিয়ড বা অসমীয়াত প্ৰসৱ পূৰ্ব পিৰিয়ড বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰত হ'ল শৈশৱকাল। শৈশৱকাল কেতিয়া? ইনফেঞ্চি, ইয়াক ইংলিছত ইনফেঞ্চি বুলি কোৱা হয়, জন্মৰ পৰা 2 বছৰলৈ। তাৰপিছৰটো আহিব প্ৰাৰম্ভিক শৈশৱ অৱস্থা, ইয়াক আৰ্লি চাইল্ডহুড বুলি কোৱা হয় ইংলিছত, 2 বছৰৰ পৰা 6 বছৰলৈ। তাৰপিছত কোৱা হয় প্ৰাক কৈশোৰ বা কিশোৰ অৱস্থা, যাক ইংলিছত লেটাৰ চাইল্ডহুড বুলি কোৱা হয়, ইয়াক 6 বছৰৰ পৰা 12 বছৰলৈ। আৰু কৈশোৰকাল, যাক ইংলিছত এডলেচেণ্ট পিৰিয়ড বুলি কোৱা হয়, ই 12ৰ পৰা 18 বা 19 বছৰলৈ। কিছুমান কিতাপত আপুনি পাব 18, কিছুমান কিতাপত পাব 19 বছৰলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। যদি ভিডিঅ'টো ভাল লাগিছে
প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।